নমস্কাৰ ইউটিউববাসী, ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো সকলোৱে আঁকোৱালি লোৱাৰ কাৰণে। আৰু মাজখিনিতে আমি এটা ভিডিঅ' দিছিলোঁ নকৈছিলোঁ লটিঘটি বুলি, জমনি ভিডিঅ'। সকলোৱে আঁকোৱালি লৈছে, ভাল লাগিছে ভিডিঅ'টো। আৰু বহুতে কমেণ্ট কৰি জনাই আছে যে নেক্সট আৰু কিবা বনাইছা যদি দিয়া। মই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ এতিয়া, যে আমাৰ শ্বুটিং হৈ গ'ল। জানুৱাৰী 1 তাৰিখে আমাৰ ফিল্মখন ৰিলিজ দিম, উপলব্ধি নামটো হ'ব। ফিল্মখনৰ নামটো হৈছে উপলব্ধি। তাত বহুতো জানিবলগীয়া কথা আছে, হয়তো বহুতে জানেই কিছুমান কথা, হ'লেও বহুতেতো নাজানে ন, তেওঁলোকৰ কাৰণেও বনাইছোঁ। তাত ময়ো অভিনয় কৰিছোঁ, সৰু ৰোল এটা কৰিছোঁ। আৰু আমাৰ অবিনাশ দাস তেখেতেও কৰিছে, তেখেতক দেখিছে আগতে আপোনালোকে সুন্দৰপুৰ গেষ্ট হাউচত দেখিছে, বেহাৰবাৰীতো দেখিছে। আৰু কি ক'ম, এইটো সকলোৱে আঁকোৱালি ল'ব চেনেলটো, আৰু ভিডিঅ'টো চাব, সকলো চাব, ভাল হ'ব। সৰু সৰু ল'ৰা ছোৱালীও চাব পাৰিব ভিডিঅ'টো। এটা কাৰণে আমি ইমান অভিজ্ঞতা নাই দেই, সঁচা কথা কৈছোঁ, অভিজ্ঞতা ইমানতে নাই। যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিছোঁ। আৰু চিনাকি যিকেইজন দাদা আছে তেওঁলোকৰ পৰা অকণ দেখি শিকিছোঁ। তেওঁলোকৰতো নাম পাহৰিবলৈ নহ'ব। আমাৰ বিদ্যুৎজ্যোতি শইকীয়া, মানে বিকিদা, মই বিকিদা বুলি মাতোঁ, সুন্দৰপুৰ গেষ্ট হাউচত দেখি থাকে আব্বাছ নামেৰে। আৰু লগতে আমাৰ দিব্যজ্যোতি শইকীয়া, লকৈ বুলি সকলোৱে জানেই, তেখেতৰ পৰা বহুতখিনি শিকিছোঁ। তাৰ লগতে মোৰ বহুত ভাল পাওঁ তেওঁলোক দুজনক। আৰু এজন ব্যক্তি আছে অভিজিত বৰদলৈ বুলি কয়, দাদাই হয়, মোৰ ছাৰো হয়। তেওঁলোকৰ পৰা বহুতখিনি শিকিছোঁ দেই। আৰু তেওঁলোকে মোক একচুৱেলি প্ৰেৰণা যোগাইছে যে ইমানখিনি কৰিবলৈ। আৰু আপোনালোকে আঁকোৱালি ল'ব ভিডিঅ'টো, উপলব্ধি। সকলো নতুন নতুন মানুহ, ইমান হেৰি নাই, কষ্ট হৈছে বহুত। আনকি আমি শ্বুটিং কৰিছোঁ 5দিনমান, বহুত কষ্ট কৰিছোঁ দেই আমি। এদিনটো শোৱাই নাই, ৰাতিপুৱাৰ পৰা লাগিছোঁ, একে ৰাতিপুৱাই গৈছে, মই ইমানেই কৈছোঁ আপোনালোকক। বহুত কষ্ট কৰিছোঁ, আমাৰ গ্ৰুপৰ গোটেইকেইজন মেম্বাৰে কৰিছে, আনকি মেকআপ আৰ্টিষ্ট যিজন আছে সেইজনো আমাৰ লগত সমান কষ্ট কৰিছে। মানে সকলোৱে মিলিজুলি কাম কৰিছোঁ। সকলোৱে আশা কৰি আছে, মই গম পাইছোঁ ভিডিঅ' কেতিয়া চামকৈ। চাব, জানুৱাৰী 1 তাৰিখে আহিব, মই কথা দিছোঁ। জানুৱাৰী 1 তাৰিখে মই ইউটিউবত দিম। আৰু আমাৰ চেনেলটোৰ কথাখিনিতো গম পায়েই, আমি কোনো ইউটিউবৰ পৰা পইচা পাম বুলি একচুৱেলি আমি ভিডিঅ' দিয়া নাই। আমি এটাই জানো যে আমাক মানুহে চিনি পাওক, বেছিকৈও নালাগে, অকণমানকৈ হ'লেও চিনি পাওক যে কোন আহিছে। কিবা এটা শিকিবলৈ চেষ্টা কৰিছোঁ, বাৰু বেছি নকওঁ নহ'লে বৰিং হৈ যাবগৈ। ধন্যবাদ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ঘণ্টা চুইচটো টিপি দিব, তেতিয়া আমাৰ আহিবলগীয়া ভিডিঅ'বিলাক যেতিয়া আমি দিম, তেতিয়া আপোনালোকে সকলোতকৈ প্ৰথমে আপোনালোকে পাব। ধন্যবাদ, বাই বাই।